ঐ বাবলু আমি আকৌ ভেলাঘৰ বনালো নহয় ষ্টাৰ্ট কৰিছো আৰু ই এনেকুৱাকে বনালি আমি এনেকুৱাকে বনালো দেই ই কিবা ডিজাইনৰ বনাব লাগিছিলে এনেকুৱাকে বনালি মানে ইমান ভাল নালাগে দেই অলপ ডিজাইন চিজাইন দিব লাগিছিলে তেনেকুৱা এইবোৰ ৰংঘৰ কাৰেংঘৰ এনেকুৱা বনাব লাগে চাই যে কৈছিলে আমাক এইটো মানে ষ্টাৰ্ট কৰিছো আকৌ বনাম দিয়া লাহেকে গম পাইছা নাই এইটো মানে কেইদিন এনেই আৰু মানে হেৰিকে মানে ইয়াত থাকিবলৈ আৰু থাকি থাকি আকৌ বনাম দিয়া লাহেকে সেইটো আৰু এইটো ষ্টাইলটো এনেকুৱা বনাই থৈছো আৰু এইটো হ'বলে আকৌ ৰাতিটো বনাব লাগিব যে সেইটো কাৰণে মানে এনেকুৱাকে থৈ দিছো মানে লাহেকে ডিজাইনৰ বনাম চাবি আৰু চাই একদম মানে মাথা ঘূৰাই যাব ই হেৰি পুতুকন হতটো চাবি না বেলেগ ধুনীয়া আকৌ কি মজা ডিজাইনৰ বনাইছে কি মজা লাগিছে ন বাবলু পুতুকন কি বনাইছে ই কি মজা বনাইছে আকৌ বেলেগ ধুনীয়া চাবলে ঐ কি মজা ন কেনেকুৱা ডিজাইনৰ ই সাংঘাতিক বিৰাট ধুনীয়া বিৰাট মজা ডিজাইনটো চালেহে বৈ চাবলৈ যাম ঐ বাবলু এতিয়া নাযাম আকৌ চাই আহি আকৌ মাহঁতক যি টি কৰি দিব নহয় তাৰপিছত মাহঁতে আমাকে কোবাব বৈ স্কুলে যাম বৈ স্কুলৰ পৰা আহি যাম স্কুলৰ পৰা আহি পিনি যাম বৈ স্কুলে যাম বৈ ঐ বাবলু পুতুকন অহাই নাই যে ইমান দেৰি পুতুকনৰ কথাটো ক'ব পৰা নাই দেই ই অহাই নাই তাৰপিছত হেৰি হৰিকান্তে কিন্তু ভেলাঘৰ বনাইছে ই ভেলাঘৰ বনালে মানে কিবাখনে বনাইছে দেই ইমান ভাল নাই লগা কিন্তু মানে ভালকে বনালেহে ভাল লাগিব আকৌ গম পাইছা নাই একো ডিজাইন দিয়া নাই মুঠতে একো ডিজাইনে দিয়া নাই মুঠতে একো ঘেণ্টাখনো ভাল নালাগে মোক চাবলৈ মুঠতে হৰিকান্তে জানে দেই কেনেকুৱাকে বনাইছে কিন্তু পুতুকনে বনাইছে সেইটো বৰ মজা বনাইছে তেতিয়াহ'লে পুতুকনহঁতৰ লগতে মাঘ বিহুটো খাই দিম মজা লাগিব মই সেইটোকে ভাবিছো ঐ দেখলো তইতো হৰিকান্তহঁতৰ লগত আছিলো এনেই গৈছিলো কিন্তু সিহঁতৰ লগত নাখাম নহয় পুতুকনহঁতৰ লগত খাম গম পাইছা নাই একো ভাল নালাগে কেনেকুৱা বনাইছে ঐ বোলো হেৰি নহয় স্কুলটো ঠাণ্ডা লাগিছে গান এটা দে কি গান গাম মাঘ বিহু উপলক্ষে কিবা এটা গান ভাল এটা দে 1 2 3 মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল তাতে আকৌ গাহৰি থাকিব হাঁহ থাকিব আকৌ কিবা কিবি ঢেৰ থাকিব খাবলৈ মজা লাগিব মাঘৰ বিহু আহি আছে মাঘৰ বিহু আহি আছে কি যে মজা লাগিছে ঐ জানমণি ই মজা হ'ব দে হ'ব ন গাহৰি থাকিব হাঁহ থাকিব কুকুৰা থাকিব ব্ৰইলাৰ থাকিব কি মজা লাগিব খাই আকৌ কি মজা আৰু এনেকুৱা মজা লাগে নহয় তাৰপিছত আকৌ ডিজে থাকিব তামাম মজা লাগিব আহি আছে দেই মাঘ বিহু আহি আছে আহক আহি থাকক মাঘ বিহু আহি থাকক এনেকুৱা খাম নহয় গাহৰি খাম ব্ৰইলাৰ খাম হাঁহ খাম কুকুৰা খাম আকৌ তাৰপিছত চুৰ কৰি খাম पुटुकन मेरा दोस्त आ गया मेरा दोस्त मैं आ गया लेकिन थोड़ा देर हो गया क्योंकि मैं भेला घर बना रहा था खतरनाक डिजाइन बनाया हूँ बबलू कैसा डिजाइन बनाया हूँ मैं तुम्हारा साथी एक बार माघ बिहू में जाऊंगा मतलब जाऊंगा मतलब हमारा साथी माघ बिहू खाएगा क्या यस तुम्हारा साथी खाऊंगा माघ बिहू मतलब मजा आ जाएगा पूरा गाहरी থাকিব তাৰপিছত হাঁহ থাকিব কুকুৰা থাকিব এই ব্ৰইলাৰ থাকিব হয় না কচোন মুঠতে গোটেইকেইটাই থাকিব গম পাইছা নাই হাঁহ কুকুৰা গাহৰি মুঠতে কি মজা লাগিব ডিজে পুৰা আনিম এক চিট আনিম কি মজা নকা ধামাকা বজাম নহয় গোটেই মুঠতে পথাত যিমান এইবোৰ হেৰি খেৰবোৰ আছে গোটেইখিনি উৰুৱাই লৈ যাব সেনেকুৱাকে বজাম ঐ হৰিকান্ত তোৰ কি হ'ল ন মোৰ কি হ'ব গম পাইছা নাই আমি একেলগতে খাইছো পুতুকন মই গম পালি তহঁতক মই চাইছিলো কি কৰি বুলি ই একেলগতে মানে হেৰি কৈ পেলাম দে বেয়া নাপাবি मेरा दोस्त तुम लोगों का मैं पहचाना नहीं क्योंकि तुम लोग ऐसा हो मतलब मैं तुम लोग का देख रहा था तुम लोग मेरा साथी हो कि नहीं मतलब तुम लोग तो मुझे ऐसा बोल दिया कि तुम ऐसा नहीं बना रहे हो मतलब मैं भी ऐसा बनाकर दिखाऊंगा कि खतरनाक बनाऊंगा भेला घर मेरा दोस्त गलती हो गया मुझे भी माफ कर दो मेरा दोस्त हरिकांत मुझे भी माफ कर दो क्योंकि मैं बोल दिया ऐसा ही ओए हरिकांत माफ कर दे ओए हतको लला मालगत पुटुकन কৈছে যদি হতক লম দে নহলে নললো তেন কেনকা কি কৈছে হেতি গম পাইছা না পুটুকন কি কেনকা কৈছে কেনকা বনালি আমি বনাম হেতি স্টার্টিং কৈছিল না ই হ'ব দে হ'ব যি হল হলাও বহিম বই বাবলু আজি কলি কলি আদে আজি পাই নকা নকবি কিন্তু দেই ই নকং আজি পা নকং গম পাইছা নাই মই আৰু কেনকা জানো মানটো গম পাৱে কৈ পাংক গুড মর্নিং স্যার sit down all students sit down I have a sit down sir ওই বলু ইংলিশটো মই যে কমজৰি দেই ক'ব নোৱাৰোঁ কৈ ইমান ভালকে মুঠতে ইংলিশটো নকবি ক লাজ লাগে নাই মোক তেতিয়াহ'লে স্যার হিন্দীটো হৰিকান্ত হিন্দীটো জানো দেই কিন্তু ইংলিশটোহে নাজানো গম পাইছ নাই ভালকে ইংলিশটো ক'ব নোৱাৰোঁ ক মুঠতে হেৰি যে কি বুলি কয় ইংলিশত ক'লে মানে মোৰ মুখটো যে হেৰি মানে নুফুটে ক'বই নোৱাৰোঁ ক কেলে বাৰু ठीक है तब सर बैठो ओके अभी बैठूंगा फिर से तुम लोगों का क्लास लूंगा ठीक है सर टॉप स्टार्ट करूंगा अभी ठीक है ठीक है सर গোটেইকেইটা হিন্দীয়ে কলিচোন यस सर आई हैव अ हिंदी टाइगर হিন্দীও টাইগাৰ আকৌ ইংলিছো টাইগাৰ মুঠতে খাটাৰনাক তহঁতি মুঠতে আৰু সাংঘাতিক বস্তু ন মুঠতে আৰু স্যার সাংঘাতিক মানে খাটাৰনাক বৰ খাটাৰনাক মানে সাংঘাতিক বস্তু আমি টাইগাৰ ইংলিছত টাইগাৰ অসমীয়াত বাঘ মুঠতে সাংঘাতিক মজা ডাইলেক্ট পুটুকন মজা মজা या सर और फिर से इंग्लिश नो सर हिंदी নহয় ইয়া বুলি কলি যে সেইটো ইংলিছতে কয় ক ইংলিছত কয় হয়তো নকয় ইংলিছতে কয় ইয়া বুলি কয় যে তেতিয়াহ'লে সেইবোৰ কথা বাদ দিয়াচোন তহঁতি মাঘৰ বিহুৰ কাৰণে কিবা কিবি বনাইছ নাই ভেলাঘৰবোৰ सर मैं तो बेहद खतरनाक बनाया हूँ भेला घर मुठे मुर्गी चलेगा ब्रॉयलर चलेगा गाहरी चलेगा मुठे सब कुछ चलेगा मुठे खतरनाक चलेगा सर सांघातिक बनाया हूँ सर खतरनाक बनाए हो तो मैं जाऊंगा देखने के लिए ठीक है सर তেতিয়াহ'লে खाने के लिए क्या मिलेगा तुम लोगों का ভেলাঘৰ में গাহৰিটো মইতো গাহৰিয়ে বেছিকে খাং গাহৰিয়ে দিব লাগিব দেই सर गाहरिয়ে দিম দিয়া তেতিয়াহ'লে আমাৰটো গাহৰিয়ে চলিব মাঘৰ বিহুত হয় নাই কচোন গাহৰিটো নহ'লে আৰু মাঘ বিহু নেলাগিবই গম পাইছ নাই আমাৰ সেইটো আগৰ দিনৰ পৰাই চলি আছে গাহৰি থাকেই
সেইটোৱেতো ছাৰ আমি আগৰ দিনৰ কথাবোৰ পাহৰি নাযাম নহয় সেইটো কাৰণে মানে আমি আগৰ দিনৰ কথাবোৰ মতে কৈ আছো আগৰ দিনত যেনেকৈ ভেলাঘৰ বনাইছিলে সেনেকুৱাকে আমি এতিয়া ভেলাঘৰ বনাই আছো সেনেকুৱাকে গাহৰি মাংস পুৰিব লাগিব মেজি জ্বলাওঁতে পুৰি পুৰি খাব লাগিব সেনেকুৱাকে চলি আছে সেনেকুৱাকে চলাই থাকিম ছাৰ এই বাবুলু বঢ়িয়া বঢ়িয়া সেনেকুৱাকে চলিবি তেতিয়াহে আকৌ আমাৰ আগৰ কথাবোৰ নহ'লে পাহৰি যায় এতিয়া আকৌ পাহৰিয়ে গৈছে মানুহবোৰ আগত যেনেকুৱা ভেলাঘৰ বনাইছিলে এতিয়া আকৌ সেনেকুৱাকে ভেলাঘৰ নবনাই নহয় এতিয়া আকৌ ভেলাঘৰ কি বনাব ষ্টেট বনাই দিয়ে নহয় পথাৰৰ মাজত আকৌ ছিংগাৰ লৈ আনে হয় দে ছাৰ এতিয়া আকৌ ডিজিটেল জামানা হয় ঠিকেই কৈছ দেই পুতুকণ ঠিকেই কৈছ ডিজিটেল জামানা এতিয়া ডিজিটেল নিচিনাই মুঠতে চলে আকৌ ডিজিটেল নিচিনা ভেলাঘৰ নবনাই ডাইৰেক্ট ষ্টেট বনাই দিয়ে কেনেকুৱা সাংঘাতিক নহয় আমাৰ এতিয়া অসমত আগৰ নীতি নিয়মবোৰ চব পাহৰি গৈছে মানুহবোৰ ষ্টেট বনাই দিয়ে নহয় পথাৰৰ মাজত অ ছাৰ হেৰি নহয় তেতিয়াহ'লে আজিতো নপঢ়াই আজিতো মানে নপঢ়োঁগে কেলে সেই ছুটিটো দি দিয়ক কেলে পঢ়াম বুলি ভাবিছিলো নপঢ়া বুলি কৈ দিলি যে হয় দে ছাৰ মানে সেই কথাটো এনেকুৱা এই কি বুলি কয় সোনকালে যাব লাগিব কেলে আমি ভেলাঘৰটো বনাই আছো নহয় তাৰপিছত আকৌ বনাবলৈ দিন লাগিব কেলে আৰু 12 দিনমান আছেহে মাঘ বিহুটো পাবগে সেইটো কাৰণে মানে সোনকালে ছুটিটো দি দিয়ক তাৰপিছত আকৌ গৈ আমি বনাম তাৰপিছত নিউজ ৰিপৰ্টাৰ মাতিম সেইটো কাৰণে মানে আমি বনাই আছো আমাৰ স্কুলটো মানে ফেমাছ কৰিব লাগিব নহয় সেইটো কাৰণে মানে আমি বনাই আছো আৰু ভেলাঘৰটো তাৰপিছত আকৌ আমাৰ নিউজ ৰিপৰ্টাৰ আহিলে আকৌ আমাক যি টি সুধিব নহয় সেইটো কাৰণে মানে বনাই আছো এতিয়াই তাৰপিছত আকৌ আমাৰ স্কুলটো ফেমাছ কৰিব লাগিব যে তেতিয়াহ'লে যাবিগে তোন আকৌ ছাৰ যামগে আমি তেতিয়াহ'লে ছুটিয়ে দি দিম আৰু যাগে আৰু তহঁতি তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট ভিডিঅ' ভেলাঘৰ পাবলৈ হ'লে বেলেগ নটিফিকেশ্যনটো অল কৰি থৈ দিয়ক আৰু নেক্সট ভিডিঅ' পাই যাব আপোনালোকে সোনকালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সৰু হৈ আছে অকণমান ডাঙৰ কৰি দিয়ক তেতিয়াহ'লে আমাৰ ভেলাঘৰটো বনাব লাগিব ছুটিটো দি দিলে যামগে আৰু এতিয়া বনামগে তাৰপিছত নেক্সট ভিডিঅ' পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি থওক